ছাত্ৰ ছাত্ৰীসকল, আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিম। এক মিনিট ৰ'বা, বৰ গৰম পৰিছে, ফেনৰ স্পীডটো অলপ বঢ়াই লওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিলা মই ফেনৰ ৰেগুলেটৰৰ সহায়ত ফেনৰ স্পীডটো নিয়ন্ত্ৰণ কৰিলোঁ। মন গ'লে মই বঢ়ালোঁ, মন গ'লে মই কমাই ল'ব পাৰোঁ। অৰ্থাৎ ফেনৰ স্পীডটো নিয়ন্ত্ৰণ কৰিব পাৰি ফেনৰ ৰেগুলেটৰৰ সহায়ত। ঠিক সেইদৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰিটিছ সংসদে এখন আইন আনিছিল। সেই আইনখনৰ নাম হ'ল ৰেগুলেটিং এক্ট। আজি আমি সেই ৰেগুলেটিং এক্টৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত পলাচী যুদ্ধ আৰু বক্সাৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ পলাচী যুদ্ধ আৰু বক্সাৰ যুদ্ধৰ ফলত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ আধিপত্য বৃদ্ধি পাইছিল। বিশেষকৈ বক্সাৰ যুদ্ধৰ পাছত 1765 চনত এলাহাবাদ চুক্তি হৈছিল আৰু এলাহাবাদ চুক্তিৰ ফলতে ইংৰাজে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানীৰ অধিকাৰ লাভ কৰিছিল। দেৱানী অধিকাৰ মানে হ'ল সেই অঞ্চলবোৰৰ পৰা তেওঁলোকে প্ৰত্যক্ষভাৱে কৰ সংগ্ৰহ কৰিব পাৰিছিল। 1765 চনৰ পাছতেই বংগ, বিহাৰত দ্বৈত শাসনৰ ব্যৱস্থা হৈছিল। দ্বৈত শাসন মানে হ'ল দেৱানী আৰু নিজামত। অৰ্থাৎ ইংৰাজসকলে সেই অঞ্চলবোৰৰ পৰা বংগ, বিহাৰৰ পৰা কৰ সংগ্ৰহ কৰাৰ সুবিধাটো পাব আৰু নিজামত মানে হ'ল নবাবে প্ৰশাসনিক ক্ষেত্ৰত সেই লোকসকলক চোৱা চিতা কৰিব লাগিব। যিহেতু ইংৰাজসকলৰ দায়িত্ব হ'ল কৰ সংগ্ৰহ, তেওঁলোকে যিকোনো উপায়েৰে সেই অঞ্চলবোৰৰ লোকৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই অঞ্চলৰ লোকসকলক তেওঁলোকে শোষিত কৰিছিল, শোষণ কৰিছিল। কিন্তু নবাবে যদি সেই লোকসকলৰ পৰা কৰেই নাপায়, তেতিয়াহ'লে কিহৰ স্বাৰ্থত নবাবে তেওঁলোকক চোৱা চিতা কৰিব? কোম্পানী ইতিমধ্যে তেওঁলোকৰ পৰা কৰ লৈ আছে, কিন্তু তেওঁলোকক আকৌ চোৱা চিতা কৰাৰ দায়িত্ব আহি পৰিল নবাবক। সেইবাবে নবাবেও সেই লোকসকলক ভালদৰে চোৱা চিতা কৰা নাছিল আৰু কোম্পানীও, ইষ্ট ইণ্ডিয়া কোম্পানীও তেওঁলোকক পাৰ্যমানে কৰৰ নামত শোষণ কৰিবলৈ চেষ্টা কৰিছিল। ফলত সেই অঞ্চলবিলাকৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কোম্পানী ৰাজ চলাবলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ তেওঁলোকক ইয়াত নিয়ন্ত্ৰণ কৰিবলৈ, তেওঁলোকক ভাৰতত নিয়ন্ত্ৰণ কৰিবলৈ কোনো নাছিল। তেওঁলোক ইংলেণ্ডৰ পৰা বেহা বেপাৰ কৰিবলৈ অহা এটা মাত্ৰ কোম্পানীহে আছিল, কিন্তু লাহে লাহে তেওঁলোকে ইয়াত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। যিহেতু সেই সময়ত ইংলেণ্ডৰ পৰা ভাৰতলৈ সমুদ্ৰ পথেৰেহে আহিব লগা হৈছিল আৰু বেলেগ কোনো পথ নাছিল। সেই সময়ত যোগাযোগৰ অন্য কোনো ব্যৱস্থাই নাছিল। সেয়েহে তেওঁলোকে ইয়াত যিসকল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ববীয়া আছিল, সেইসকল স্বেচ্ছাচাৰী হৈ পৰিছিল। তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকক কোনো নাছিল ইয়াত। সেয়েহে তেওঁলোকে কোম্পানীৰ নামত পাৰ্যমানে লুণ্ঠন আৰম্ভ কৰিছিল। কোম্পানীৰ প্ৰায়সকল বিষয়ববীয়াই দুৰ্নীতিপৰায়ণ, ভ্ৰষ্টাচাৰী হৈ পৰিছিল। পাৰ্যমানে তেওঁলোকে কোম্পানীৰ নামত লুণ্ঠন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে নিজৰ নামতো ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল। যিহেতু তেওঁলোকে কোম্পানীৰ অধীনত থাকি তেওঁলোকৰ বিশেষ দৰমহা পাতি পোৱা নাছিল, তেওঁলোকে সেয়ে নিজাকৈ কোম্পানীৰ বস্তুৱে তেওঁলোকৰ নিজাৰ নামত তেওঁলোকে ব্যৱসায় কৰিছিল আৰু তাৰ পৰা তেওঁলোকে মুনাফা লুটিছিল। তাৰ ফলত লাভ হৈছিল তেওঁলোকৰ, কিন্তু কোম্পানীৰ বিশেষ কোনো লাভ হোৱা নাছিল। সেয়েহে 1772 চনত কোম্পানীয়ে এনেকুৱা আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল যে তেওঁলোকে ইংলেণ্ডৰ সংসদৰ পৰা ঋণ ল'বলগীয়া হ'ল। বংগ, বিহাৰ, উৰিষ্যাৰ দৰে সম্পদশালী ঠাইৰ দেৱানী অধিকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত থকাৰ পাছতো কিহৰ কাৰণে তেওঁলোক এনেকুৱা আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল আৰু তেওঁলোকে ঋণ বিচাৰিবলগীয়া হ'ল, সেইলৈ ব্ৰিটিছ সংসদ চিন্তিত হ'ল। যিহেতু ইষ্ট ইণ্ডিয়া কোম্পানী এটা অতি শক্তিশালী কোম্পানী আছিল, কাৰণ তেওঁলোকে বেহা বেপাৰ কৰাৰ উপৰিও ইয়াত তেওঁলোকে শাসন কৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে ইংলেণ্ডৰ সংসদ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এই অপশাসন আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে চিন্তিত হ'ল আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ বাবে এখন আইন আনিলে। সেই আইনখনেই হ'ল 1773 চনৰ ৰেগুলেটিং এক্ট। ৰেগুলেটিং এক্টৰ বিশেষত্ব কি? ইতিমধ্যে আমি জানো বেংগল, মাদ্ৰাজ আৰু বম্বে এই তিনিখন প্ৰদেশৰ গভৰ্ণৰ বেলেগ বেলেগ আছিল। আটাইকেইজনে সেই নিজস্ব প্ৰদেশকেইখন চোৱা চিতা কৰিছিল। অৰ্থাৎ বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰক সেই
বেংগলৰ গভৰ্ণৰৰ অধীনস্থ কৰা হয় আৰু গভৰ্ণৰ জেনেৰেল অৰ্থাৎ বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল তেওঁৰ অধীনত 4জনীয়া এখন কমিটি গঠন কৰি তেওঁ সহায় কৰিবলৈ কোৱা হয়। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম হ'ল ৱাৰেন হেষ্টিংছ। এইটো তোমালোকে মনত ৰাখিবা। তাৰোপৰি ৰেগুলেটিং এক্টৰ যোগেদি কলকাতাত এখন উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয়। তাৰোপৰি কোম্পানীৰ নামত যিদৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ববীয়াসকলে দুৰ্নীতি আৰম্ভ কৰিছিল, যিদৰে তেওঁলোকে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছিল, এই আইনখনৰ যোগেদি ৰেগুলেটিং এক্টৰ যোগেদি সেই নিজাববীয়াকৈ কৰা ব্যৱসায় বন্ধ কৰি দিয়া হয় আৰু কোম্পানীৰ বিষয়ববীয়াসকলক সেই স্থানীয় লোকসকলৰ পৰা উপঢৌকন লোৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হয়। এয়াই হ'ল ৰেগুলেটিং এক্টৰ বিশেষত্ব। কিন্তু ৰেগুলেটিং এক্টৰ বহুতো আঁখোৱা আছে। সেই আঁখোৱাসমূহ এনেধৰণৰ। যিহেতু প্ৰথমতে বংগ, মুম্বাই, মাদ্ৰাজ এই তিনিখন ঠাইতে এজন গভৰ্ণৰ আছিল, কিন্তু ৰেগুলেটিং এক্টৰ যোগেদি বংগৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হয়। সেয়েহে এই ক্ষেত্ৰত বহুতো অসুবিধা দেখা দিছিল। কেনেধৰণৰ অসুবিধা দেখা দিছিল? কোনবোৰ ক্ষেত্ৰত বংগৰ গভৰ্ণৰ জেনেৰেলে নিজাকৈ কাৰ্য কৰিব পাৰিব, কোনবোৰ ক্ষেত্ৰত বম্বেৰ গভৰ্ণৰজনে গভৰ্ণৰ জেনেৰেলৰ অনুমতি ল'ব লাগিব, কোনবোৰ ক্ষেত্ৰত মাদ্ৰাজৰ গভৰ্ণৰজনে গভৰ্ণৰ জেনেৰেলৰ পৰা অনুমতি ল'ব লাগিব। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিশৃংখলতাই দেখা দিছিল। তাৰোপৰি এই আইনৰ আৰু এটা আঁখোৱা আছিল। আমি প্ৰথমতেই কৈছিলোঁ গভৰ্ণৰ জেনেৰেলক সহায় কৰিবলৈ 4জনীয়া কমিটি এখন গঠন কৰি দিয়া হৈছিল। এই কমিটি যিহেতু সদস্য 4জন, এই 4জন সদস্যই যদি মত পোষণ নকৰে তেতিয়া গভৰ্ণৰ জেনেৰেলে অকলে বিলখন পাছ কৰিব নোৱাৰে। সেয়েহে এই 4জন সদস্য আৰু গভৰ্ণৰ জেনেৰেলৰ মাজত যদি মত বিৰোধ থাকে তেতিয়া বিল এখন পাছ কৰাত যথেষ্ট অসুবিধা হৈছিল। এই হ'ল ৰেগুলেটিং এক্টৰ থকা কিছুমান আঁখোৱা। আৰু এই আঁখোৱাসমূহ আঁতৰ কৰিবলৈ 1784 চনত এখন নতুন আইন অনা হয়। সেইখন হ'ল পিটৰ ভাৰত আইন। পিটৰ ভাৰত আইন, এই নামটো পিটৰ যিটো পিট নামটো সেই সময়ৰ প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিটৰ নামেৰে নামাকৰণ কৰা হৈছে। এই আইনৰ বিশেষত্ববোৰ এতিয়া কেনেধৰণৰ? পিটৰ ভাৰত আইন অনাৰ মুখ্য উদ্দেশ্যই হ'ল ৰেগুলেটিং এক্টৰ ফলত সৃষ্টি হোৱা যিবিলাক আঁখোৱা, ইতিমধ্যে আঁখোৱাবোৰ মই কৈছোঁৱেই, এই আঁখোৱাসমূহ দূৰ কৰিবলৈ এই পিটৰ ভাৰত আইন অনা হৈছিল 1784 চনত। পিটৰ ভাৰত আইনৰ সহায়ত কোম্পানীৰ কাম কাজ তদাৰক কৰিবলৈ এখন নিয়ন্ত্ৰক মণ্ডলী গঠন কৰা হয় আৰু এই নিয়ন্ত্ৰক মণ্ডলীৰ সদস্যৰ সংখ্যা হ'ল 6জন। অৰ্থাৎ এই 6জনীয়া নিয়ন্ত্ৰক মণ্ডলীৰ সহায়তেই কোম্পানীৰ সমস্ত কাম কাজ তদাৰক কৰা হ'ব। তাৰোপৰি আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ ৰেগুলেটিং এক্টৰ আঁখোৱাসমূহ, যে বংগৰ যিটো গভৰ্ণৰ জেনেৰেলৰ পদবী, সেই পদবীক লৈ যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছিল। যিহেতু বংগৰ গভৰ্ণৰ জেনেৰেলক সহায় কৰিবলৈ 4জনীয়া কমিটি এখন গঠন কৰি দিয়া হৈছিল আৰু সেই 4জনীয়া কমিটি আৰু গভৰ্ণৰ জেনেৰেলৰ মাজত যি মতবিৰোধ হয়, সেই মতবিৰোধৰ ফলত বিভিন্ন আইন প্ৰস্তুত কৰাত অসুবিধা হৈছিল, বিভিন্ন সিদ্ধান্ত লোৱাত অসুবিধা হৈছিল। সেয়েহে এই আইনৰ সহায়ত সেই 4জনীয়া কমিটিৰ সদস্য সংখ্যা 3জনীয়ালৈ হ্ৰাস কৰা হৈছিল। ফলত গভৰ্ণৰ জেনেৰেলৰ পদবীৰ ক্ষমতা বাঢ়ি গৈছিল। এই হ'ল পিটৰ ভাৰত আইনৰ বিশেষত্ব। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে ৰেগুলেটিং এক্ট, পিটৰ ভাৰত আইন এই দুয়োখন আইনৰ বিষয়ে চমুকৈ আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় কিছু হ'লেও বুজি পাইছা। এতিয়া তোমালোকক এটা গৃহকৰ্ম দিওঁ। গৃহকৰ্মটো হ'ল পিটৰ ভাৰত আইন ৰেগুলেটিং এক্টতকৈ উন্নত বুলি তোমালোকে ভাবানে? প্ৰশ্নটো উত্তৰ তোমালোকে কৰিবা বুলি মই আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।